ভাবে যে আমি পলিটিক্যাল লাভালাভৰ কাৰণে বা বেনিফিট লোৱাৰ কাৰণে আমি যেতিয়া ইলেকশ্যন আহে তেতিয়া আমি বাইক ৰেলীটো কৰোঁ। আমাৰ ব্যক্তিগত লাভ ল'বৰ কাৰণে মই ইলেকশ্যনত থিয় হৈছোঁ বা ইলেকশ্যন আহিছে দলৰ হাতৰ কাৰণে বাইক ৰেলীটো জেনেৰেলি পতা হয় মানুহে ভাবে। কিন্তু আমি এনেকুৱা ভাবা নাই, আমি ভাবিছোঁ যে সমাজ গঢ়ি তোলাৰ কাৰণেও আমি ৰেলী কৰিম, আমি এৱাৰনেছ যাত্ৰা কৰিম। আজি মই অন্তৰৰ পৰা কথাটো ক'ব বিচাৰিছোঁ, মোৰো দুটা ল'ৰা আছে। যেতিয়া মোৰ দুটা ল'ৰা জন্ম হৈছে তেতিয়া ময়ো ভাবিছোঁ এজন অভিভাৱক হিচাপে যে মোৰ ল'ৰাটোক ডক্টৰ বনাম, ইঞ্জিনিয়াৰ বনাম, সপোন চাইছোঁ। এনেকুৱা প্ৰত্যেক মা দেউতাই ল'ৰা জন্ম দিয়াৰ সময়ত কিবা না কিবা এটা সপোন দেখে বা আশা কৰে। তাৰপিছত যেতিয়া সেই ল'ৰাবিলাক স্কুলত পঢ়া সময়ত বা কলেজত পঢ়া সময়ত এই যে বেয়া সংগত পৰি পেলাই ড্ৰাগছ এডিক্টেড হৈ যায়, নিজৰ জীৱন ধ্বংস কৰি দিয়ে, মেৰিটটো শেষ কৰি দিয়ে, নিজৰ কেৰিয়াৰটো শেষ হয়, সমাজখনো ধ্বংস কৰি দিয়ে। এজন বেয়া হোৱাৰ লগে লগে আৰু মানুহ আৰু ল'ৰা যে বহুত ধ্বংসৰ পৰা আগবাঢ়ি যায়, এইবিলাক বন্ধ হোৱাৰ কাৰণে আমি সজাগতা নকৰিছোঁ। কাৰণ ড্ৰাগছ সেৱন কৰিলে কেতিয়াও আমি আগবাঢ়ি যাব নোৱাৰোঁ, আমাৰ দেশখন ধ্বংস হৈ যাব। কাৰণ আমাৰ বহুত এনেকুৱা টেলেণ্টেড ল'ৰা ছোৱালী আছে, মানে ভাবোঁ যে ইণ্ডিয়াত আছে যে আমাৰ দেশৰ সুনাম কৰিব পাৰিব। আজি চাইণ্টিষ্টেই হওক, ডক্টৰেই হওক বা যিকোনো ক্ষেত্ৰতেই হওক বা খেলুৱৈৰ হওক, প্লেয়াৰ হওক, আমাৰ ইণ্ডিয়া কিন্তু বহুত আগবাঢ়ি আছে। সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে এটা মানে পদক্ষেপ লৈছে যে নিচামুক্ত অসম হ'ব লাগে, লগতে নিচামুক্ত ভাৰত। তো আমি যিহেতু BTR কাউন্সিল, BTR চৰকাৰ, সেইকাৰণে আমিও বিচাৰোঁ যে আমাৰ BTR নিচামুক্ত BTR হ'ব লাগে। সেইকাৰণে নিচামুক্ত BTR, নিচামুক্ত অসম আৰু লগতে নিচামুক্ত ভাৰত গঢ়ি তুলিবৰ কাৰণে আমি সকলোৱে আগবাঢ়ি আহিব লাগিব। মই আহ্বান কৰিছোঁ সকলো BTR-বাসী ৰাইজক, সকলোৱে আমি আহোঁ, বলক আমি নিচামুক্ত BTR গঢ়ি তোলোঁ, আমাক সহায় কৰক, আগবাঢ়ক, আমি সমাজত এৱাৰনেছ যাত্ৰা চুৰু কৰোঁ। এৱাৰনেছ নকৰিলে কোনো মানে বস্তুৰ পৰা আমি মানে মুক্ত নাপাওঁ। কাৰণ কি, যদি আজি চুগাৰ ডায়েবেটিছৰ কথা ক'ব যাওঁ, আজি আমি জানো যে যদি আমি মিঠা বস্তু সেৱন কৰোঁ তেনেহ'লে চুগাৰটো হোৱা হৈ যাব। তো আমি যদি সজাগ থাকোঁ যে মিঠা বস্তু আমি বেছি নাখাওঁ, তেনেহ'লে চুগাৰটো নহয়। তদ্ৰূপ আমি যদি নিচা বস্তু নলওঁ তেনেহ'লে মোৰ মেৰিট ভাল থাকিব, দেহা ভাল থাকিব, সুস্থ থাকিব, বহুত দিন জীয়াই থাকিম আৰু বেলেগক ভাল পৰামৰ্শ দিব পাৰিম আৰু সমাজখন আগবঢ়াই লৈ যাব পাৰিম। সেইবিলাক চিন্তা লৈ আমি আজি এটা বাইক ৰেলী লৈছোঁ। সকলো যুৱক ইয়াতে আহি উপস্থিত হৈছে, বহুত ভাল লাগিছে। বহুত মানুহ, বহুত ল'ৰা ইয়াতে আগভাগ লৈ আছে। যেতিয়া আমি বাইক ৰেলীৰে আগবাঢ়ি যাম, শ্লোগান দি যাম নিচামুক্ত BTR, তেতিয়া সকলোৱে ক'ব যে নহয়, সমাজত এটা ভাল মেচ আমি দেখি পাইছোঁ। এই BJP চৰকাৰৰ নেতৃত্বাধীন, মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বাধীন, আমাৰ BTR চৰকাৰৰ নেতৃত্বাধীন যে এই যে পদক্ষেপ আমি লৈছোঁ, আমি কিন্তু 17টা বছৰ এনেকুৱা পদক্ষেপ বা কোনো চৰকাৰৰ পৰা কিন্তু চাব পৰা নাই। তো যি নহওক, আমি সকলোৰ এইটো মানে কোঅপাৰেশ্যন বিচাৰিছোঁ। আহক আমি সকলোৱে মিলি এখন ধুনীয়া সমাজ গঢ়ি তোলোঁ, নিচামুক্ত সমাজ গঢ়ি তোলোঁ, নিচামুক্ত BTR কৰি তোলোঁ, যাতে আমাৰ ল'ৰা